हे दोस्तों, कैसे हैं आप लोग? तो आज हम लोग नया वीडियो लेके आ रहा है। আমাৰ গীতাঞ্জলি দাস বাইদেউ বিহু চাবলৈ গৈ আছো। তো আমি এতিয়া ওলালো ৰাতি 11টা বজাত ওলাইছো বিহু চাবৰ কাৰণে। গৈ আছো আমি চাবলৈ এতিয়া। গীতাঞ্জলি দাসৰ প্ৰগ্ৰেম চলি আছে এতিয়া। আমাৰ ভাল লগা বাইদেউ এজনী বিহু আৰু মজা বুলি কৈছে। স্লিম টিম ছোৱালী ভাল পায় মানে নোচোৱাকৈ কেনেকৈ পাৰি আৰু তেনেকুৱাই বাৰু আজাৰা গৈ আছো পালোগৈ এতিয়া ষ্টেজ। বিহু মেলা বহুত মানুহ হৈছে, গাড়ী থ'বলৈ জেগা নাই, গাড়ী দূৰত থৈ আহিছোঁ বহুত। চাই থাকক আপোনালোকে ভিডিঅ'টো। আমাৰ গীতাঞ্জলি দাস বাইদেউৰ গান শুনক, এনজয় কৰক। ডিব্ৰুগড় অসম এইটো নোগোৱালৈকে আমিও ভাবি আছিলোঁ বাইদেউক আমি চিনাকিয়ে কৰি দিলোঁ, কিন্তু প্ৰয়োজন আছে জানো চিনাকি কৰি দিয়া? নামটোৱে কৈয়ে গৈছে গোটেই কামটো।
আমি খুব আনন্দিত হৈছোঁ অসমৰ এগৰাকী খুব জনপ্ৰিয় শিল্পী কণ্ঠশিল্পী আহি আমাৰ মাজত উপস্থিত হৈছে সমূহ ৰাইজৰ হৈ আমি তেখেতলৈ হিয়া ভৰা বিহুৰ ওলগ জনাইছোঁ আৰু আমি উদ্যোক্তা সমিতিৰ তৰফৰ পৰা প্ৰাঞ্জল সন্দিকৈ অনুৰোধ জনাইছোঁ উদ্যোক্তা সমিতিৰ তৰফৰ পৰা তেখেতলৈ বিহুৰ ওলগ আমাৰ মৰম স্নেহ আমাৰ শ্ৰদ্ধা সকলো জ্ঞাপন কৰিছোঁ তেখেতক আৰু লক্ষ্যজিৎ গগৈয়ে এটা ফুলাম জাপিৰে তেখেতলৈ বহাগৰ শুভেচ্ছা জনাইছে আৰু এগৰাকী অতিথি আছে ধ্ৰুৱ ৰাভা আমি তেখেতক সন্মুখলৈ গীতাঞ্জলি বাইদেউৰ সুযোগ্য পতি ধ্ৰুৱ ৰাভাক আমি উদ্যোক্তা সমিতিৰ তৰফৰ পৰা উজ্জ্বল ফুকনক অনুৰোধ জনাইছোঁ অকণমান সন্মুখলৈ আহি দিয়ক আমাৰ খোৱাংবাসী ৰাইজৰ মৰম শ্ৰদ্ধা খুব ভাল লাগিছে আমি গোটেই ৰাতি পুৱালৈকে আজি ৰাতি পুৱালৈকে আমি বাইদেউক এৰি নিদিওঁ গীতাঞ্জলি আৰু এটামান শুনিম ন ধন্যবাদ মই অনুষ্ঠানটি সামৰণি মাৰিছোঁ ইয়াতে বাইদেউক মাইক্ৰফোন পাইছোঁ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাইজক মণ্ডলীলৈ উদযাপন সমিতিয়ে ইমান সুন্দৰকৈ ইমান কষ্টৰে বিহুখন আয়োজন কৰে সেয়েহে ৰাইজৰ পৰা যদি এটা আয়োজকসকলৰ বাবে এটা মৰমেৰে হাত চাপৰি পাওঁ খুব ভাল লাগিব থেংক ইউ খোৱাং সঁচাকৈ মই আহিয়ে থকা হয় মৰাণলৈ আহি থকা হয় কামৰ বাবে আপোনালোকে ভিতৰত গমেই পায় বহুতখিনি ষ্টুডিঅ'ত কাম থাকে যিহেতু মৰাণৰ ষ্টুডিঅ'ত আহি পেলাই কাম কৰোঁ আৰু খোৱাঙো তেনেই ওচৰতে আৰু খুব ভাল লাগে আপোনালোক সকলোকে এনেকৈ যে আজি বিহু মঞ্চত লগ পাইছোঁ বিৰাট ভাল লাগিছে মনটো সেইকাৰণে এইবাৰ এটা মডাৰ্ণ চং শুনাওঁ সকলোকে বিশেষকৈ আমাৰ য়ংষ্টাৰ্ছখিনিয়ে খুব ভাল পাইছে এই গীতটি এবাৰ ইয়াতো খোৱাঙতো শুনিছেনে নাই মই অকণমান গুণগুণাই দিওঁ যদি জানে অকণমান শুনিম সকলো বুঢ়া জানে ন চবে Okay, now boys and girls, ঠিক আছে? এবার লোরা মিলে গড় পাবো তুমি ঠিক আছে? সব লোরা না এবার বলো লাইক লাগে তুমি girls, all the girls.
ladies, সকলো একেলগে হ'বনে? চলিব। তুমি 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 আবেগন তুমি 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 আবেগন ছোৱালী জিকি গ'ল কি হ'ব দিয়া Okay, আমি সকলো গাম ঠিক আছে ৰাইট না সকলো এটা প্লিজ কলাবৰেচন লাগে everybody তুমি 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 আবেগন তুমি 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 আবেগন Thank you so much.
পাইছে ধুনীয়াকৈ নাচিব জানে বুলি কৈছে এবাৰ দেখা যাওক ছোৱালী ভাল নাচিব কোনে আগতে নাচিব ছোৱালীখিনি নে ল'ৰাখিনি আচ্ছা ল'ৰাখিনি বিৰাট এক্সাইটেড হৈ আছিলে যিহেতু মই মঞ্চত উঠা আগতেই খবৰ পাইছোঁ যে আমাৰ খৱাং চাৰিআলিৰ ল'ৰাকেইটা বোলে ফাৰ্ষ্টকৈ ভুল কৰিবলৈ ৰেডি হৈ আছে আচ্ছা কোনে কোনে জানে নাচিবলৈ জানে সকলোৱে এটা ষ্টেপছখিনি কৰিব লাগিব নহয় গোটেইখিনি জানে নে নাচিবলৈ জানে অ'কে বোলে আজি যিটো আছে খুব ধুনীয়া কি ভিডিঅ'গ্ৰাফাৰ ফটোগ্ৰাফাৰ গুৱাহাটীৰ পৰা আহিব লাগিছিল সবে একেলগে বহা নাই খাওঁতে সবে একেলগে বহিলেহে ভাল লাগিব ছোৱালীখিনি চাই আহোঁ নেকি তাহাঁতে কিমান ভাল আছে হ'বনে কি কয় ল'ৰাকেইটা কেনেবাকৈ সন্মুখত বহি থকা ককা আইতা জ্যেষ্ঠজন কোনোবা আমনি পালে ক'ব দে এই ল'ৰা ছোৱালীকেইটা উৎপাদত মই সিহঁতৰ লগত বহুত কথা পাতিবলগীয়া আছে আচ্ছা এবাৰ এফালৰ পৰা দুদিন ভাল নাচিব লাগিব পুৰা আজি উইনাৰ হ'ব লাগিব উইনাৰ হ'ব লাগিব তুমি দেই আচ্ছা এতিয়া ছোৱালীবিলাকেতো ভাল নাচি আছে চোৱাচোন তোমালোকতকৈ ভাল নাচিছে নে কমকৈ ভাল নাচিছে হা চাম এবাৰ এফালৰ পৰা সকলোৱে 1 2 3 তোমালোকতকৈ কিন্তু ছোৱালীকেইজনী সাউতকেতো বেছি ভাল নাচিছে মানে সাউতকেইটা একেলগে বহিব লাগিব কি কয় ছোৱালীবোৰ পাৰিবনে ইহঁতি একেলগে বহিবা গাঁও নেকি নে নাচি থাকিব আৰু আচ্ছা ঠিক আছে one last time ঠিক আছে সকলোৱে ভাইটি দাদা সকলোৱে একেলগে 1 2 3 আৰু এগৰাকী আমাৰ অতি মৰমৰ আমাৰ টিমৰ মেম্বাৰ মাইনা আনগৰাকী মাইনা বিধি ৰাজবংশী মই বিহু বতৰ আছে
কোনে কোনে বেয়া নাপায় গাঁও গীতি সকলোৱে একেলগে নাচিলে ৰাইজৰ থেংক ইউ
এটা নিজৰ নিজৰ কাৰণে হাত চাপৰিটো হ'বই লাগে ইমান ধুনীয়াকৈ নাচিছে গাইছে সকলোৱে Thank you. আচ্ছা বইটা মাৰি গ'লে নেকি বৰষুণো নাই বানপানীও নাই কি হ'ব পিছে বোকাহে আছে গান গাম বাৰু তথাপি শুকান বতৰতো আমি বইটা মাৰিম বাৰু কথা নাই কিন্তু তাৰ পূৰ্বে ভাবিছোঁ অন্য এটি গীত গাওঁ সকলোৰে কাৰণে যিহেতু ইমান ধুনীয়া ধুনীয়া ল'ৰাবিলাকে বিশেষকৈ বিহুখনতো কষ্ট কৰিছে আজিও ইমান কষ্ট কৰি নাচি আছে ছোৱালীবিলাকৰ লগতো টাফ কম্পিটিশ্যন দি আছে চ' ডেডিকেট কৰিছোঁ অল দ্য বিউটিফুল বয়জ সকলো হেণ্ডছম ল'ৰাৰ কাৰণে এটা গান ডেডিকেট কৰিবলৈ গৈছোঁ Thank you.
সমগ্ৰ খোৱাং অঞ্চলত কেনেবাকৈ দুষ্ট ছোৱালী আছে নেকি? আছে? কিমান দুষ্ট? অকণমান নে অলপ বেছি? ইমান বেছি? একদম মুখ কেইখন মনত ৰখা, কাইলৈ ঘৰত নামা দিবাই দিব দুষ্ট বুলি কৈছে হা? আচ্ছা, এই দুগৰাকী কিমান বেছি দুষ্ট নেকি? কথাটো তেনেকুৱা। আৰে গম পাইছে নহয়, আমি বিচাৰিম বাৰু, অকণমান পিছত বিচাৰি আছোঁ দুষ্ট ছোৱালী। এইবাৰ শুনাওঁ দুটি খুব জনপ্ৰিয় গীত ফিউজন আকাৰত আগবঢ়াইছিলোঁ। এটি খুব সুন্দৰ গোৱালপৰীয়া গীত আৰু এটি খুব সুন্দৰ বিহু। সকলোৰে মুখে মুখে থকা গীত ফিউজন ৰূপত আগবঢ়াইছিলোঁ যিহেতু সকলোকে শুনাওঁ। আকৌ এবাৰ সকলোৱে নাচিলে বিৰাট ভাল পাম। নাচিব পৰা গীত আটাইভাৱে আগবঢ়াইছোঁ। থেংক ইউ। কুঞ্জন মাইনাক মাতিলে কুঞ্জনে মাত দিয়ে, চ' তেওঁলোকক অকণমান নাম এটা দিছোঁ। এজন হ'ল মৌতু মাইনা, এজন হ'ল পদ্ম মাইনা। ঠিক আছে? এতিয়া আপোনালোকে চাব লাগিব আৰু ক'ব লাগিব যে কোনে ভালকৈ নাচিছে। আপোনালোকে নাচিব লাগিব।